এই যে মেজিক কাপটো নাইবা এই মৰম লগা পুতলা কেইজনী আৰু এইবিলাক কওকচোন গাড়ীবিলাক ইমান ধুনীয়া ধুনীয়া গাড়ী আৰু এনেকুৱা ধৰণৰ বাচন বৰ্তনৰ পৰা আদি কৰি গিফ্টৰ সামগ্ৰীৰ পৰা আদি কৰি যিমান সৰুৰ পৰা যিমান ডাঙৰলৈকে বস্তু নাথাকক সকলোবোৰ বস্তু পাব অনলি 99 ৰুপিজত। ক'ত কেনেকৈ পাব এইবিলাক বস্তু সকলোবোৰ আপোনালোকক ডিটেইলছত ক'ম, সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। পূজাৰ বতৰত আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ এখন 99 ষ্ট'ৰলৈ, যিখন নতুনকৈ অপেনিং কৰিছে জামুগুৰি তিনিআলিত। আমাৰ 90 দোকানখন অপেনিং কৰিছে নতুনকৈ। তো তাত কেনেকুৱা ধৰণৰ কি বস্তু পায় সকলোবোৰ দেখুৱাম, তেন্তে চাই থাকক ভিডিঅ'টো। আৰু এই আমি আহি পালোহি। এইফালৰ পৰা গোলাঘাট ছাইডৰ পৰা আহে আৰু এইফালে যিহেতু বৰপথাৰ কাষ্টমাৰী এনেকৈ যাব পাৰি। আৰু এয়াই হৈ গ'ল দ্য 99 ষ্ট'ৰ। জামুগুৰি বজাৰৰ য'ত বজাৰ বহে তাৰ ফ্ৰণ্টেই হয়। আৰু এইখনেই হৈ গ'ল সেইখন দোকান, যিখন দোকানলৈ আজি আহিছোঁ, দ্য 99 ষ্ট'ৰ। কাষ্টমাৰ দেখিছেনে? কাষ্টমাৰ মানে সকলোবোৰ ঘৰৰ মানুহ, যিহেতু আজি নতুনকৈ অপেনিং কৰিছে সেইকাৰণে আমি সকলো আহিছোঁ। আৰু এয়া হৈ গ'ল আমাৰ নবৌ, দোকানখনৰ মালিকনী। তেওঁ মানে এই যিহেতু ইয়াত দ্য 99 ষ্ট'ৰ মানে ক'তোৱে নাই এনেকুৱা 99ত বস্তু পোৱা। চ' এইখন প্ৰথমখন দোকান জামুগুৰিত, আৰু সেইকাৰণে মানুহবিলাকে বহুত ভাল পাইছে দোকানখন খোলাৰ বাবে। আৰু এইবিলাক বাল্টিংবিলাক দেখিছেনে? এইবিলাক মানে যি বস্তুৱে পায় আৰু নাম ক'বই নালাগে। যিমান যি বস্তু আছে সকলোবোৰ পাব অনলি 99 ৰুপিজত। মানে সৰুৰ পৰা ডাঙৰলৈ যিমান বস্তু আছে চব 99 ৰুপিজতে আপোনালোকে ইয়াত পাব। আৰু যিহেতু পূজাৰ সময়ত খুলিছে দোকানখন, সেইকাৰণে মই ভাবোঁ বহুত বাম্পাৰ অফাৰ বুলিয়ে ক'ব লাগিব। কাৰণ ইয়াত যিমানবিলাক ইয়াত খেলনা পৰা আদি কৰি সকলোবিলাক বস্তুৱে ৰখা হৈছে, যিহেতু পূজাৰ সময়। আৰু সকলোবিলাক বস্তু পাব অনলি 99 ৰুপিজত। বাহিৰৰ দোকানত কিনিবলৈ গ'লে এতিয়া পূজাৰ সময়ত যিহেতু এইবিলাক 300-400 তলত আপোনালোকে নাপায়, কিন্তু ইয়াত দি আছে 99 ৰুপিজত। চ' মই ভাবোঁ এইবিলাক আমাৰ কাৰণে বা সকলো মানুহৰ কাৰণে এটা প্লাছ পইণ্ট বুলিয়ে ক'ব লাগিব আৰু অফাৰ বুলিয়ে ক'ব লাগিব ন। কোনে দিব? আৰু এই পুতলাকেইজনী দেখিছেনে? এই মৰম লগা পুতলাকেইজনী আপুনি যদি বাহিৰত কিনিবলৈ যায় 300 টকাৰ তলতো নাপায়ে বাৰু, তাতকৈ বেছিহে ল'ব প্ৰায়। কিন্তু ইয়াত দি আছে আপোনাক অনলি 99 ৰুপিজত। আৰু এইবিলাক হৈ গ'ল আপোনাৰ ইয়াত আছে চৰিয়া, খৰাহী, এনেধৰণে গামলা, এনেকুৱা কিবাকিবি আছে আৰু বস্তু। আৰু হাতা আছে। আৰু এইবিলাক হৈ গ'ল মেট, যিবিলাক ভৰি মোচা। আৰু এইবিলাকো চব একে দাম আৰু কিমান কম 99 বুলি, চব একে দাম। আৰু এইবিলাক দেখিছেনে? এইবিলাক গাড়ীবিলাক, এইবিলাকতো এতিয়া পূজাত প্ৰায় আপুনি দোকানতে আপুনি 250-300 ল'বই, আৰু তাতকৈ তলততো নাপায় আজিকালি, জানেই কিমান দাম হৈছে বস্তুৰ। আৰু এইবিলাক ইমান ডাঙৰ ডাঙৰ ওপৰত যে আছে এইকেইটা গামলা, কি কয়, চব মানে 99 ৰুপিছত। আৰু এই বটলখিনি গোটেইখিনি 3টা বটলত 99ত পাব, 3টা বটল। আৰু বাকীনো কি আৰু এইবিলাক দেখিছেই সকলোবিলাক বস্তু। আৰু এইটো দেখিছেনে? 90 দেখুৱাই দিছে বেগটো, ইমান মৰম লগা, ইমান ধুনীয়া। সেইটো মানে একে প্ৰাইজ আৰু এইবিলাক পাৰ্চবিলাক, যিহেতু মানে এইবিলাক বৰ বেছি ডিফাৰেঞ্চ নাই বাৰু। কিন্তু এইটো চাওক, এইটো ইমান ধুনীয়া লাগিছে সৰু ছোৱালীৰ কাৰণে, ইমান ভাল লাগিছে মানে এইটো পাৰ্চটো সৰু ল'ৰা ছোৱালীৰ কাৰণে। বিশেষকৈ এতিয়া বৰ্তমান পূজা ছিজন কাৰণে এইকেইটা বস্তু বেছিকৈ অনা হৈছে, এইবিলাক বস্তু। আৰু এইটো বেগটো চাওকচোন, এইটো বাৰু ক'ত পাব আপুনি ইমান কম প্ৰাইজত। আৰু এই যে বাতিবিলাক দেখিছে, বাতিবিলাক হৈছে 4 পিছত 99 আৰু কিছুমান 5 পিছত 99। বাকী প্লেটবিলাক ছেইম একেই। আৰু টিফিনবিলাক বাৰু এটাত দেই। আৰু এইবিলাক বাতি, ষ্টিলৰ বাতিবিলাকো ছেইম একেই। সকলোবিলাক মুঠতে 4 পিছত 99। আৰু এইবিলাক কাপবিলাকো একদম একে, কাপ গ্লাছ সকলোবিলাক। আৰু এইফালে হৈ গ'ল এইবিলাক কাপৰ ছেট, যিবিলাক আপুনি গিফ্টৰ কাৰণে একদম ভাল হ'ব, আপোনাক কাৰোবাৰ গিফ্ট চিফ্ট দিবৰ বাবে। আৰু এইবিলাক পাচিবিলাক দেখিছেনে? এইবিলাক হৈ গ'ল 3 পিছত 99 ৰুপিজ। আৰু লগতে আছে এইবিলাক স্মাৰ্ট ৱাটচ, যিবিলাক ৰাফ ইউজৰ কাৰণে আজিকালি ইউজ কৰিব পাৰিব অনলি 99 ৰুপিজত। আৰু এই প্লেটবিলাক 4 পিছত 99। আৰু এইবিলাক ছেইম একে 4 পিছতে সকলো। আৰু এইবিলাক লগতে চালনীবিলাক, এইবিলাক হৈ গ'ল আপোনাৰ 2 পিছত অনলি 49 ৰুপিজ, 2 পিছত 49। আৰু এইবিলাক দেখিছেনে? শ্ব'পিচ ধুনীয়াকৈ আপুনি গিফ্টৰ কাৰণে কাৰোবাক দিব পাৰিব, বহুত ধুনীয়া ধুনীয়া এনেকুৱা। আৰু বহুত আছে, এইকেইটা জাষ্ট এনেই সজাই থৈছে। এইবিলাক চব 99 ৰুপিজ। আৰু মানে আপুনি যদি নৰ্মেল এখন গিফ্ট ষ্ট'ৰৰ পৰা কিনিবলৈ যায় দামটো বহুত বেছিয়ে পৰিব। আৰু এইবিলাক কাপ, যিবিলাক আপোনালোকে বাৰ্থডে চাৰ্টি গিফ্ট দিব পাৰে। আৰু এইটো যিটো দেখিছে মোৰ হাতত, এইটো হৈ গ'ল মেজিক কাপ। মেজিক কাপো আপুনি অনলি 99 ৰুপিজত পাব। মই এইটো বাৰু পোৱা নাছিলোঁ, মোৰ ওচৰত অলৰেডি মেজিক কাপ আছে, যিটো মই বহুত বেছি দাম দি লৈছিলোঁ। এইটো মানে 99ত, ইমান মানে কম দামত দি আছে। আৰু এইটো চাওক, মেজিক কাপটো মই ইউজ কৰিও দেখুৱাইছোঁ। মানে কিছুমানে ভাবিব পাৰে ন বেয়া বস্তু বা কিবা বুলি, এইটো তেনেকুৱা একেবাৰে নহয়। আৰু চাই থাকক আপোনালোকে কি কি আছে, মই সকলোবিলাক ধুনীয়াকৈ দেখুৱাই গৈছোঁ আৰু কৈ নাযাওঁ। আৰু কিমান দাম কি সকলোবিলাক মই ক'লোৱেই, বস্তুবিলাক চাই লওক, জাষ্ট বস্তুবিলাক দেখুৱাই দিছোঁ এতিয়া।
গাইজ যিমানখিনি বস্তু দেখুৱাব পাৰোঁ সকলোখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰিলোঁ সকলোখিনি বস্তু দেখুৱাটো আচলতে সম্ভৱ নহয় আৰু বহুতো বস্তু আছে আৰু আমাৰ অঞ্চলবাসী ৰাইজক এটা আহ্বান জনাইছোঁ যে 99 ষ্ট'ৰলৈ আপোনালোক সকলো আহক আৰু চাই যাওক এবাৰ আহি চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ